স্বাগতম জনাইছোঁ আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ সকলোৱে খুব শান্তি আৰু সমৃদ্ধিৰে উপস্থিত কৰক তাৰে কামনা কৰিলোঁ। আৰু মই আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ আৰু হেল্ডি ৰুটি ৰেচিপি লৈ আহিছোঁ। তেতিয়াহ'লে চাওকচোন মইনো এই ৰুটি কিদৰে প্ৰস্তুত কৰোঁ। যিহেতু মই ৰুটিকেইখন বিদ্যুতৰ সহায়ত প্ৰস্তুত কৰিম, গতিকে মই বিদ্যুতকেইটা 4 পৰা 5টা চিটি অহালৈকে বইল কৰি লৈছোঁ। এতিয়া এইখিনি মই টুকি ৰাখি এটা মিক্সি জাৰত ফাইন পেষ্ট বনাই ল'ম আৰু বইল কৰা পানীটো মই পেলাই নিদিওঁ, সেইটো আটা মাৰিবৰ কাৰণে ব্যৱহাৰ কৰিম। বিদ্যুৎ কেইডোখৰ মই এটা মিক্সি জাৰত দি এটা ফাইন পেষ্ট বনাই ল'ম। এতিয়া মই কেইফুটামান নহৰু দিছোঁ আৰু দিছোঁ এটুকুৰা আদা আৰু এটা কেঁচা জলকীয়া। ইয়াৰ মোৰ বিটৰ পেষ্ট ৰেডি হৈ গ'ল। মই ইয়াৰ সহায়তে এতিয়া আটাটো মঠি ল'ম। মই 2 চামুচ পৰিমাণৰ ৰিফাইন অইল দিছোঁ আৰু আধা চামুচ নিমখ দিছোঁ আৰু আধা চামুচ আজৱাইন দিছোঁ। আটাটো নিজৰ জোখ অনুসৰি ল'ব, যিমানটো আটাৰ প্ৰয়োজন হয় সিমানটো আটা ল'লে হ'ল। এতিয়া মই মিক্সিত মাৰি থোৱা পেষ্টটোৰ সহায়ত আটাটো লাহে লাহে মঠি ল'ম। একেবাৰে গোটেইখিনি দি নিদিওঁ, প্ৰথমতে এইদৰে লাহে লাহে মঠি ল'ম। মোৰ আটাটো ভালদৰে মঠা হৈ গৈছে। মাজতে মোৰ অকণমান পানীৰ প্ৰয়োজন হৈছিলে, মই তেতিয়া সেই বইল কৰা পানীটো ইয়াত এড কৰি দিছিলোঁ। এতিয়া মই ইয়াক 15 পৰা 20 মিনিট সময় ৰেষ্ট কৰিবৰ বাবে ৰাখি দিম। মোৰ আটাখিনি 15 মিনিট ৰেষ্ট দিয়া হৈ গ'ল। মই এতিয়া সকলোখিনি এটা জোখতে এই ধৰণে বল বনাই লৈছোঁ। মই এতিয়া অলপ অলপ আটা লগাই সকলো ৰুটি এই ধৰণে মাৰি ৰেডি কৰি ল'ম। মোৰ সকলোখিনি ৰুটিয়ে মই এইদৰে বেলি প্ৰস্তুত কৰি লৈছোঁ। এতিয়া গেছটো জ্বলাই মই এখন টেমা পাতি দিছোঁ। টেমাখন গৰম হোৱাত মই এটা বেলি ৰখা ৰুটি এখন দি দিছোঁ। ৰুটিকেইখন মই সামান্য পৰিমাণে ৰিফাইন দি বনাম, কিন্তু প্ৰথমতে মই ৰিফাইনটো দি দিয়া নাই। এটা ছাইড সম্পূৰ্ণ পৰিমাণে ভজা হ'লে সেই ছাইডটো উল্টাই দি মই তাত ৰিফাইন দিম। মোৰ ৰুটিখন ধুনীয়াকৈ ফুলি আহিছে আৰু ভজা হৈ গৈছে। ইয়াতে মই এতিয়া সামান্য পৰিমাণে ৰিফাইন দি দিম। তাৰপাছত মোৰ ৰুটিখন আনটো ছাইডে উল্টাই দিম আৰু এই ছাইডেও মই সামান্য পৰিমাণে ৰিফাইন তেল এইদৰে দি দিম। মোৰ ৰুটিখন প্ৰায় ভজা হৈ গৈছে আৰু ধুনীয়াকৈ ফুলি উঠিছে। মোৰ প্ৰথম ৰুটিখন খুব সুন্দৰভাৱে হৈ গৈছে। এতিয়া ঠিক সেইদৰে মই দ্বিতীয় ৰুটিখনো ভাজি ল'ম। প্ৰথমতে ৰিফাইনটো দি দিব নালাগে। প্ৰথমতে ৰুটিখন ভালদৰে দুইটা ছাইড সিজাকৈ সেকি ল'ব লাগে। ৰুটিখন দেখিবলৈ যিদৰে ৰঙা সুন্দৰ হৈছে, সেইদৰে খাবলৈ বহুত টেষ্টি হয়, কোমলো হয় আৰু হেল্ডিও হয়। মই ঠিক এই ধৰণে এতিয়া গোটেই ৰুটিকেইখনে ভাজি ল'ম। এই ৰুটি বনাওঁতে বিটটো অলপ পৰিমাণে বইল কৰি ল'ব লাগে, তেতিয়া ৰুটিৰ সোৱাদটো বেছিকৈ আহে।